নমস্কাৰ বন্ধু বান্ধৱীসকল চেনেলৰ মজিলৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ত আগবঢ়াই থোৱা প্ৰশ্নসমূহক পুনৰ ৰিভিজনৰ বাবে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যদি বিশেষ গুৰুত্বপূৰ্ণ বুলি ভাবে তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাব আৰু যদি বিশেষ ইম্পৰ্টেন্স নাই বুলি ভাবে তেনেহ'লে ভিডিঅ'টো নাচালে অসুবিধা নাই কাৰণ এইটো সময়ত আপোনালোকৰ সময়ৰ যথেষ্ট গুৰুত্বপূৰ্ণ সময়খিনি যিকি নহওক বাৰু মই প্ৰশ্নকেইটা আলোচনা কৰিছোঁ প্ৰথম প্ৰশ্নটো লৈছোঁ আলভাৰ্ছসকলৰ সংকলিত সাহিত্য সম্ভাৰক কি বুলি কোৱা হয় আৰু আলভাৰ্ছসকলৰ সংকলিত সাহিত্য সম্ভাৰক দিব্য প্ৰবন্ধম বুলি কোৱা হয় তাৰ পিছৰ প্ৰশ্নটো লৈছোঁ তলৰ কোনটো উৎপাদনৰ উপাদান নহয় আৰু মজুৰি উৎপাদনৰ উপাদান নহয় 3 নম্বৰ প্ৰশ্ন হদিয়া খোৱা গোহাই পদ কোনজন স্বৰ্গদেৱৰ সৃষ্টি হদিয়া খোৱা গোহাই পদ সুহুংমুঙৰ সৃষ্টি আছিল ৰত্নমালা ব্যাকৰণৰ ৰচক কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পুৰুষোত্তম বিদ্যাবাগীশ কোন চনত ভাৰতত এমজিএনৰেগা আঁচনিখন গৃহীত হৈছিল ইয়াত এনৰেগা বুলি লিখিছোঁ আৰু এনৰেগা আঁচনিখন গৃহীত হৈছিল 2005 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কিমান চনত বংগ বিহাৰ আৰু উৰিষ্যাৰ দেৱানী লাভ কৰিছিল আৰু বংগ বিহাৰ আৰু উৰিষ্যাৰ দেৱানী লাভ কৰিছিল ব্ৰিটিছ চৰকাৰে 1700 ব্ৰিটিছ কোম্পানী একচুৱেলি 1765 চনত কোনখন যুদ্ধই ভাৰতত ফৰাচী সাম্ৰাজ্যৰ বিলুপ্তি ঘটায় ওৱানডিয়াছৰ যুদ্ধই তলৰ কোনখন নদী ভাৰত মহাসাগৰলৈ বৈ গৈছে জৰ্ডান নদী ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ কৰা হৈছিল আৰু পঞ্চবাৰ্ষিক পৰিকল্পনা 1951 চনত আৰম্ভ কৰা হৈছিল 1951 পৰা 1956 লৈ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ডিউৰেশ্যন আছিল উত্তৰ পূব উন্নয়ন বিত্ত নিগমৰ সদৰ কাৰ্যালয় ক'ত আৰু উত্তৰ পূব উন্নয়ন বিত্ত নিগমৰ সদৰ কাৰ্যালয় হৈছে গুৱাহাটী ফুলগুৰি ঢেৱাৰ কাৰণ আছিল ফুলগুৰি ঢেৱাৰ কাৰণ ওপৰৰ দুইটাই হ'ব কানি খেতি চৰকাৰে বন্ধ কৰা ব্যক্তিগত কানি খেতি আৰু বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো কৰৰ হাৰ নকমোৱা দুয়োটাই তলৰ কোনখন এছিয়া মহাদেশৰ অন্তৰ্বাহী নদী আমুৰ হৈছে এছিয়া মহাদেশৰ অন্তৰ্বাহী নদী 1756 চনত কোনজন শাসকে ফৰ্ট উইলিয়াম দুৰ্গ দখল কৰিছিল আৰু সিৰাজউদ্দৌলাই 1756 চনত ফৰ্ট উইলিয়াম দুৰ্গ দখল কৰিছিল ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম ডাক টিকট প্ৰচলন হৈছিল 1854 চনত সতীতা প্ৰথা কিমান চনত সম্পূৰ্ণকৈ বিলুপ্তি হৈছিল সতীতা প্ৰথা বিলুপ্তি হৈছিল 1829 চনত সতীতা প্ৰথা প্ৰথম কোনজন গভৰ্ণৰ জেনেৰেলৰ কালত সম্পূৰ্ণকৈ বিলুপ্ত হয় আৰু এইটো হ'ব শুদ্ধ উত্তৰ আমাৰ বেণ্টিং লৰ্ড উইলিয়াম বেণ্টিং এছিয়া মহাদেশৰ বৃহত্তম হ্ৰদটোৰ নাম কি কাস্পিয়ান প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল আৰু প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল আপোনাৰ 1769 চনত আলুমিংগী কোন আছিল আলুমিংগী আছিলে মান সেনাপতি 20 নম্বৰ প্ৰশ্ন বিহাৰত কোনে 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব আগবঢ়াইছিল কোঁৱৰ সিং তলৰ কোনজন শাসকে হকাৰী উপাধি গ্ৰহণ কৰিছিল আৰু হকাৰী উপাধি গ্ৰহণ কৰিছিলে চন্দ্ৰগুপ্ত দ্বিতীয় চন্দ্ৰগুপ্তই তলৰ কোনখন কালিদাসৰ ৰচনা নহয় মৃচ্ছকটিকা কালিদাসৰ ৰচনা নহয় কামৰূপ ৰাজ্য চাৰিভাগত বিভক্ত আছিল বুলি ক'ত উল্লেখ আছে আৰু এই কথা উল্লেখ আছে যোগিনী তন্ত্ৰত তৰাইনৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল আৰু তৰাইনৰ প্ৰথম যুদ্ধ আছিলে 1191 চনত ভাৰতবৰ্ষৰ কিমানতম সংশোধনী মতে মৌলিক কৰ্তব্যসমূহ সংযোজন কৰা হৈছে 42তম সংশোধনী মতে ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ বিটিএডি কিমান চনত গঠিত হৈছিল আৰু বিটিএডি গঠিত হৈছিল 2003 চনত অসমত স্বৰাজ দলৰ নেতৃত্ব আগবঢ়াইছিল তৰুণ ৰাম ফুকনে অসহযোগ আন্দোলনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড চেমছফোৰ্ড জালিৱানাৱালাবাগত গুলী চলাবৰ আদেশ দিছিলে জেনেৰেল অ' ডায়েৰ আছিলে অসমত মৃত্যুবাহিনীৰ নামৰ সংগঠনটোৰ গুৰি ধৰিছিলে পুষ্পলতা দাসে কোন চনত ব্ৰিটিছ চৰকাৰে বংগভংগ আঁচনি বাতিল কৰিছিল 1911 চনত যোৰহাট সাৰ্বজনিক সভা কিমান চনত গঠিত হৈছিল আৰু যোৰহাট সাৰ্বজনিক সভা 1884 চনত গঠিত হৈছিল সাগৰ মহাসাগৰ তলৰ কোনটো সম্পদৰ অন্তৰ্গত আৰু সাগৰ মহাসাগৰ হৈছে সকলোৱে যদি ব্যৱহাৰ কৰিব পৰা গতিকে ই হৈছে আন্তৰ্জাতিক সম্পদ ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ হিমালয়ৰ তলৰ কোনটো পৰ্বত শ্ৰেণীৰ অন্তৰ্গত আৰু হিমালয় হৈছে ভাছ পৰ্বত ফল্ড মাউণ্টেইন কোনজন গুপ্ত শাসকে শকসকলক পৰাজিত কৰিছিল আৰু দ্বিতীয় চন্দ্ৰগুপ্তই গুপ্তসকলক পৰাজিত কৰিছিল আৰু তেওঁ হকাৰী উপাধি গ্ৰহণ কৰিছিল ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ বৰদৈবাম বিলমুখ পক্ষী উদ্যান কোন জিলাত অৱস্থিত বৰদৈবাম বিলমুখ পক্ষী উদ্যান হৈছে লখিমপুৰ জিলাত বন্ধু বান্ধৱীসকল ইয়াত মই যিটো মোৰ প্ৰশ্নসমূহ কিছু ইংৰাজীটো আছিল আৰু কিছু অসমীয়াটো আছিল ইয়াত মই অসমীয়াখিনিৰ কিছু প্ৰশ্ন এটা আজি ইনক্লুড কৰিছোঁ আৰু ইংৰাজীৰ
আৰু এটা ভিডিঅ'ত ইংৰাজী লিখা প্ৰশ্নখিনি ৰিভিজন কৰাই দিছোঁ আন সকলো উৎপাদন স্থিৰ থকা অৱস্থাত এটা উপাদান এক বিশেষ পৰিৱৰ্তনৰ ফলত হোৱা উৎপাদনৰ মুঠ উৎপাদনৰ পৰিৱৰ্তনটোক বোলে প্ৰান্তিক উৎপাদন কোনজন ৰজাৰ শাসনকালত হিউৱেন চাং ভাৰতলৈ আহিছিল হৰ্ষবৰ্ধন নদীৰ উচ্চ গতিৰ মূল কাম হ'ল ইয়াৰ মূল কাম হৈছে ক্ষয় সাধন নেটফি ষ্টেণ্ডছ ফৰ নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড 1 নম্বৰ অপশ্যনটো ইয়াৰ শুদ্ধ চক্ৰশিলা অভয়াৰণ্য কোন জিলাত অৱস্থিত আৰু চক্ৰশিলা অভয়াৰণ্য কোকৰাঝাৰ জিলাত অৱস্থিত বৰ্তমান ভাৰতৰ অৰ্থনীতি হৈছে মিশ্ৰ অৰ্থনীতি দেশ দক্ষিণ ভাৰতৰ নদী আৰু এই চাৰিখনৰ ভিতৰত কৃষ্ণাখন হৈছে দক্ষিণ ভাৰতৰ নদী ইয়াত অপশ্যন বেলেগ বেলেগো থাকিব পাৰে তবে ইয়াত দিয়া চাৰিটাৰ ভিতৰত কৃষ্ণাখনেই শুদ্ধ মৌৰ্য বংশৰ শেষ ৰজা আছিল বৃহদ্ৰথ লিচ্ছবি দৌহিত্ৰ নামে কোন ৰজা পৰিচিত আৰু লিচ্ছবি দৌহিত্ৰ নামে সমুদ্ৰগুপ্ত পৰিচিত ভাৰতবৰ্ষত 100 টকাৰ নোট এখন কি মুদ্ৰা আৰু 100 টকাৰ নোট এখন ভাৰতবৰ্ষত হৈছে প্ৰতীক মুদ্ৰা ইয়াৰ পিছৰ প্ৰশ্নটো আগবাঢ়িছোঁ তলৰ কোন দুখন উত্তৰ পূবৰ ৰাজ্যৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে আৰু ইয়াৰ শুদ্ধটো হ'ব ত্ৰিপুৰা আৰু মিজোৰাম ভাৰতৰ সামুদ্ৰিক সীমা হ'ল 12 নটিকেল মাইল বন্ধু বান্ধৱীসকল মই খুব স্পীডতে কথাখিনি কৈ থৈ গৈছোঁ কাৰণ কম সময়ৰ ভিতৰতে প্ৰায় 80টা প্ৰশ্ন এটা ইনক্লুড কৰি দিছোঁ যিহেতু গতিকে স্পীডত গুচি গৈছোঁ কানাই বৰশী বোৱা লিপি আছে উত্তৰ গুৱাহাটীত ভাৰতৰ অৰ্থনীতিৰ আয়ত কোনটো ক্ষেত্ৰত আটাইতকৈ বেছি ভূমিকা পালন কৰে আৰু এইটো হৈছে তৃতীয় খণ্ড সাৰ্ভিস সেক্টৰ বুলি কোৱা হয় ইকটা ব্যৱস্থা আছিল এক বিশেষ ভূমিদান ব্যৱস্থা মুদ্ৰাৰ বহিৰ্গমনে সৃষ্টি কৰে টপত মুদ্ৰাৰ জিজিয়া কৰ প্ৰত্যাহাৰ কৰিছিল আকবৰে নাবিক আৰু বৈমানিকসকলে কিহৰ সহায়ত যিকোনো ঠাইৰ গ্ৰীনিজ মান সময় জানিব পাৰে যিকোনো ঠাইৰ পৰা আৰু এইটো হৈছে ক্ৰনমিটাৰ কিহৰ সহায়ত জাহাজত উপনীত হোৱা ঠাইখনৰ স্থানীয় সময় জানিব পাৰে এইটো হৈছে সেক্সটান 57 নম্বৰ কুৱেশ্যনছ বিষুৱ ৰেখাৰ সমান্তৰালকৈ দুই মেৰুৰ ফালে কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহ হ'ল অক্ষ ৰেখা গৰিবী হাটাও শ্লোগান আছিলে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ভাৰতবৰ্ষৰ মান দ্ৰাঘিমা ৰেখা কোন চহৰৰ মাজেৰে পাৰ হৈ গৈছে ওচৰেৰে পাৰ হৈ গৈছে আৰু এইটো হৈছে এলাহাবাদ পথৰুঘাটৰ ৰণ হৈছিল 1894 চনত আন্তৰ্জাতিক তাৰিখ ৰেখা হ'ল 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখা এজন উপভোক্তাই এটা দ্ৰব্যৰ অতিৰিক্ত গুণ এটা উপভোগ কৰি যি অতিৰিক্ত উপযোগিতা পায় তাক কি বোলে আৰু তাক বোলে প্ৰান্তিক উপযোগিতা পৃথিৱীৰ গড় ব্যাসাৰ্ধ কিমান আৰু পৃথিৱীৰ গড় ব্যাসাৰ্ধ হৈছে 6378 কিলোমিটাৰ স্কয়াৰ লাচিমা ৰাইজ মেল কিমান চনত হৈছিলে আৰু লাচিমা ৰাইজ মেল পথৰুঘাটৰ সমসাময়িক আছিল 1894 চনত অসমত প্ৰথমবাৰৰ বাবে স্বায়ত্ত শাসন প্ৰৱৰ্তন কৰে 1935 চনত পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত উত্তপ্ত পদাৰ্থসমূহক কি বোলে আৰু ইয়াক মেগমা বুলি কোৱা হয় মহাত্মা গান্ধীৰ লগত দাণ্ডিৰ যাত্ৰাত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়াজন কোন আছিল আৰু এজন আছিল লীলাধৰ বৰুৱা অসমৰ আগ্নেয় শিলৰ উদাহৰণ হ'ল অসমৰ বিভিন্ন পাহাৰত থকা শিলসমূহৰ কোনখন পাহাৰত থকা শিল আপোনাৰ আগ্নেয় শিলৰ উদাহৰণ আৰু হৈছে নীলাচল পাহাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ ন্যূনতম বয়স কিমান হ'ব লাগে আৰু এইটো একেবাৰে সহজ প্ৰশ্ন 35 পথৰুঘাটৰ ৰণক আন কি নামেৰে জনা যায় দলিৰণ বুলি জনা যায় আজাদ হিন্দ ফৌজ গঠন হয় 1942 চনত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ মই মণিকৰ কঠিনতা জোখা হয় মোহৰ এককৰ জৰিয়তে সেৱা সংঘ আৰু বন্দিনী ভাৰত নামৰ এই অনুষ্ঠান দুটা কাৰ লগত জড়িত এইটো হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ লগত জড়িত আটাইতকৈ কম কঠিনতাৰ মানিকবিধ হ'ল টেল্ক ষ্ট্ৰেটস্ফিয়াৰ্ছ কিমান কিলোমিটাৰ ওপৰলৈ বিস্তৃত আছে 50 কিলোমিটাৰ ওপৰলৈ বিস্তৃত আছে এখন দেশৰ জাতীয় আয় বুলিলে তলৰ কোনটোক বুজায় আৰু এখন দেশৰ জাতীয় আয় বুলিলে উৎপাদনৰ এবছৰৰ মুঠ আয় অৰ্থাৎ এ অপশ্যনটো শুদ্ধ তাৰ পিছৰ প্ৰশ্নটো লৈছোঁ লু কি লু হৈছে এক বিশেষ স্থানীয় বতাহ কেতিয়াবা স্থানীয় গৰম বতাহ বুলিও আহিব পাৰে তাৰ পিছৰ প্ৰশ্নটো লৈছোঁ বৰষুণ কেই প্ৰকাৰৰ আৰু বৰষুণ হৈছে 4 প্ৰকাৰৰ জানে আপোনালোকে শৈলোৎক্ষেপণ বৰষুণ অৰণ্য বৃষ্টি আছে তাৰপিছত আৰু দুটা আছে তেনেকুৱা মুঠত 4টা যিকি নহওক তাৰ পিছৰ প্ৰশ্নটো লৈছোঁ তাৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথমবাৰৰ বাবে মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হয় আৰু
ভাৰতবৰ্ষত মানৱ উন্নয়নৰ প্ৰতিবেদন প্ৰথমবাৰ প্ৰকাশ কৰা হৈছিলে 1990 চনত। আৰু ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি? ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম হৈছে চিস্মোগ্ৰাফ। আৰু কোনটো স্তৰে ৰেডিঅ' তৰংগ বহন কৰে? আৰু ৰেডিঅ' তৰংগ বহন কৰে আয়নস্ফিয়াৰে।